তো গাইজ আজি আমি যাই আছো এটা জেগাত কি জেগাত যাম সমাধি 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 নহয় শ্বহীদ স্মাৰক ক্ষেত্ৰত যাম তাতে কি আছে তাতে আমাৰ ৰিলেটিভ এটা আছে মানে যোনটো প্ৰথম শ্বহীদ হৈছিল অসম আন্দোলনত খৰ্গেশ্বৰ তালুকদাৰ তেওঁৰ নাম সেইটো মোৰ যোনটো আবা মানে মোৰ আইতাৰ মামা আছে একদম নিজা মামা মানে আমাৰ নিজে বৰপেটা তাৰে হয় আৰু যোনটো ষ্টেচুটো আছে তাৰে ক্ষেত্ৰত সেইটো বহুত ডাঙৰকে বনাইছে কিমান ডাঙৰকে কি কোৱা মই চুই না বহুত ডাঙৰকে বনাইছে এণ্টিলিয়াৰ সমান বনাইছে কিছুমানে বুৰ্জ খালিফা বুলি কিছুমানে বুৰ্জ খালিফা বুলি কৈ আছে এইটো মানে বহুত ডাঙৰকে বনাইছে আমাৰ মামাই ইনগ্ৰেট কৰিছে মামাই কিন্তু বহুত ভাল ভাল বস্তু বনালে ন এইবাৰ ক্ষেত্ৰতো বনাইছে জুবিন ক্ষেত্ৰ এইবাৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ এতিয়া এইটো চাইও কিন্তু আমাৰ ওলাওতে অলপমান ভাল কৰিছে অলপ আন্ধাৰ হৈ গ'ল একো নাই দিনত যাই নাপালো আন্ধাৰতে দেখাম আৰু নাপাৰ একবাৰ মুখান দেখাই অডিয়েন্সটো খাই কৰি এতিয়া বৰাগাঁও চাৰিআলিত ইফালে লেফ্ট টাৰ্ণ লৈ সোমাই আহিব লাগে পামেই আৰু আগত গৈ কিনে আন্ধাৰ হোৱাৰ আগতে গৈ পালে ভাল আছিল পোহৰে দেখাব পাৰিলোঁ অলপ যাওঁ ৰ'ব এতিয়া চাওক ইয়াৰ পৰা কি ধুনীয়া দেখা পায় ওপৰত এইটো দেখিছেনে কম ডাঙৰ হয় একদম আৰু আহি পালোঁ দিয়ক চাওক কি ডাঙৰ এৰিয়া একদম আৰু এই চাওক কি ধুনীয়া ছানছেট হৈছে সোমাই আহিলোঁ ভিতৰত আৰু ভিতৰত আহিয়ে এইখন এণ্ট্ৰি গেট দেখা পাব জাপি টাপি বনোৱা আছে লিখা আছে শ্বহীদ প্ৰণামো তোমাক কি ধুনীয়া লাইট চাইট দি কিনে বঢ়িয়া লগা হৈছে একদম তো আগত এতিয়া চেকিঙো হৈ আছে বাৰু তো ব'লক এতিয়া ভিতৰলৈকে সোমাই যাওঁ বেছি আগত চাদা চেক কৰি আছে তো ৰখাব লাগিব চাদা আজি গাইজ চাওঁ ধৰা পৰে নে নাই আৰু চাগ ইয়াৰ পৰা কি ধুনীয়া ভিউ হয় এইটো পুখুৰী আছে ইয়াতে বিৰাট ডাঙৰ পুখুৰী একদম এটলিষ্ট ভাল লাগিল যে পোহৰে থাকোঁতে আহি পালোঁ আৰু মানুহবোৰে সেই ওপৰলৈকে যাব পাৰে ইয়াতে তাৰলৈকে যাব পাৰে কিন্তু বেছি ৰাতি হ'লে এলাও নকৰে তো চাওঁ এতিয়া ওপৰত গৈ কিনে এলাও কৰে নে নাই ভিতৰত যাবৰ কাৰণে ইয়াতে জোতা খুলি ল'ব লাগে আমিও খুলি আহিলোঁ চক খালী কৰি এতিয়া এই বাৰু পাৰ্থে মোজা পিন্ধি আহি গ'ল লেতেৰা হ'বচোন মোজা ভিতৰলৈকে সোমাই যাওঁ আমি যদি ওপৰত যাব দিয়ে ওপৰলৈকেও যাম এই তাৰেলৈকে আৰু ইয়াতেও অলপমান পানী আছে আৰু পৰিৱেশটো খুবেই ভাল ইফালে ভূপেন হাজৰিকাৰ গানো বাজি আছে ধুনীয়া একদম আৰু এইখিনি জেগা চাওক কি ধুনীয়া লাগছে ভিতৰত সোমাই আহিলোঁ আহি কিনে জয়া অসম দেখা হ'ব ভিতৰত আমাৰ অসমৰ মেপখন আছে পাৰ্ট জানিছিলি নে এইখন আমাৰ অসমৰ মেপ বুলি এই মাত্ৰ কম এই মাত্ৰ বেছি জানিছিলি নে এইখন আমাৰ অসমৰ মেপ বুলি হ'ল অসমত নেকি অসম আন্দোলনত শ্বহীদ হোৱা গোটেইকেইটা শ্বহীদৰ মূৰ্তিকেইটা ইয়াতে আছে আৰু এইজনে হৈছে প্ৰথম মানুহ যোনজন অসম আন্দোলনত শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ এইজন আমাৰ ঘৰৰে মানুহ ক'ব গ'লে মানে আবাৰ মাকৰ ভায়েক আছিল এইজন তো মোৰো আটা হ'ব মোৰ ককা ইয়াতে চাওক 1 বুলি লিখাও আছে দেখা পাইছিল আপোনালোকে গুগলতো চাব পাৰে গুগলত শ্বহীদ স্মাৰক ক্ষেত্ৰ প্ৰথম শ্বহীদ বুলি ইয়াত লিখাই থাকে আৰু বৰপেটাটো তেখেতৰ মানে বহুত ডাঙৰ মূৰ্তি তাত বনাই থোৱা আছে এটা তাৰপিছত এনেকুৱা আগুৱাই গ'লে বহুত শ্বহীদ দেখা পাব গোটেই যিমান চাই সিমান আছে আৰু কিছুমানৰ মানে মূৰ্তি এতিয়ালৈকে অনা হোৱা নাই সিহঁতৰ মানে ফটোবোৰ লোৱা হৈছে তাৰপিছত এতিয়া মূৰ্তিটো বনাই কিনে জেগাই জেগাই ৰখা হ'ব নামকেইটা লিখি থৈ দিছে কিন্তু মূৰ্তিকেইটা অনা হোৱা নাই এতিয়ালৈকে আৰু এনেকুৱা বহুত আছে অনিল বৰুৱা গোৱালপাৰাৰ এইকেইটা মূৰ্তি বনোৱা হোৱা নাই এতিয়ালৈকে বীৰেন ৰয় কোকৰাঝাৰ তেনেকুৱা বহুত আছে এইটো অসম আন্দোলন মানে মোটামুটি 6 বছৰ চলিছিল 1979 পৰা 1985 আৰু 755 তাতকৈও বেছি মূৰ্তি মানে হ'ব এতিয়া কম আছে কাৰণ জেগা বহুত হেৰি থোৱা আছে যেতিয়া মানে গোটেইকেইটাৰে ফটো আৰু মূৰ্তি বনাওঁ 755টা গোটেই মূৰ্তি কমপ্লিট হৈ যাব আৰু বহুত ডাঙৰ এৰিয়া হয় আৰু জেগাখিনি কিবা এটা ইউনিক লাগিছে মানে বহুত ইউনিককৈ বনাইছে ভাল লাগছে দেখাত কিবা এটা তো ব'লক এতিয়া ওপৰলৈকে উঠি যাওঁ ফাৰ্ষ্ট ফ্ল'ৰলৈকে এইটো মেডিটেশ্যন চেণ্টাৰ ধ্যান কেন্দ্ৰ এইটো ফাৰ্ষ্ট ফ্ল'ৰত আছে এইটো তো এনেকুৱা বহুতকেইটা ফ্ল'ৰ আছে শুনামতে 17টামান ফ্ল'ৰ আছে ওপৰলৈকে উঠি যাব লাগে আৰু ইয়াতে আহি কিনে মেডিটেশ্যন কৰিব পাৰে আৰু বহুত জেগা আছে বহাকৈ তো এতিয়া আগত যাই কিনে অলপ বহি লওঁ ৰ'ব তো যদি আপোনালোকৰো ইয়াতে ঘূৰি হঠাতে মেডিটেশ্যন কৰিব মন যায় মানে ধেমালি কৰিছোঁ মানে এৰিয়াটো বহুত ডাঙৰটো তো যদি আপোনালোকৰো ইয়াতে ভাগৰ লাগে ঘূৰি কিনে তেনেহ'লে ইয়াতে আপোনালোকে বহিব পাৰে অলপমান জিৰণি ল'ব পাৰে তো বোলে এতিয়া আৰু ওপৰলৈকে উঠি যাওঁ এইবাৰ ছেকেণ্ড ফ্ল'ৰলৈকে যাওঁ তো আমাৰতো আহোঁতে দেৰিয়ে হ'ল এতিয়া বা ওপৰলৈকে যাব দিয়ে নে নিদিয়ে সেই য'ত ওপৰৰ পৰা একদম গোটেইখিনি দেখা পায় তো সেইটো চাওঁ দিয়ে নে নিদিয়ে তো গাইজ যোনটো হ'ব নালাগিছিল একদম সেইটোৱে হ'ল মানে চাওক তলা মাৰি দিছে আৰু তলাও মাৰছে একদম চিকলি দি বান্ধি থৈ দিছে
মানে যাব নিদিয়ে যি নিদিয়ে আমাৰ মানে আহোঁতে দেৰি হৈ গ'ল এতিয়া ওপৰলৈকে যাব নিদিয়ে আৰু অলপ বেয়া লাগিল একো নাই বাৰু এদিন পিছত আকৌ আহিম মানে অলপমান ৰাতিপুৱাই আহিম তেতিয়া মানে ওপৰৰ পৰাও দেখাব পাৰিম আপোনালোকক দিয়ক আৰু এতিয়া উভতি যাওঁ ইয়াৰ পৰা দুখ মনেৰে বহুত ভাল লাগিল ইয়াত আহি কিনে এতিয়া অলপ বাহিৰলৈকে ওলাই যাওক ইয়াতে ভিতৰত অলপ গৰমো আছে আৰু বাহিৰত এনেকুৱা মানে ফটো চটোত থোৱা আছে আৰু এইবোৰ সোমাই কিনে এণ্ট্ৰিতে দেখা হ'ব তেজ দিম তেল নিদিওঁ এনেকুৱা আন্দোলনৰ টাইমৰ গোটেই এনেকুৱা ফটো চটো লগোৱা আছে আৰু জাগাখিনি ইমানে ডাঙৰ বিচাৰি নাপায় বাহিৰ কোনখিনি আছিল মই ঘূৰি পাকি আকৌ একে জেগাতে আহি পাইছিলোঁ তো ৰ'ব ইফালেদি ক'ৰবাত যায় আগত ফাইনেলি বাহিৰ যোৱা ৰাস্তা পাই গ'লো এতিয়া যাম চাৰ্কামফাৰেঞ্চ চাপ নহয় কুকুম্বাৰিলেশ্যন পাথ তাই মুখত নঘূৰে কি নাম Saraka para pare. তাহলে সিয়ে কি মুখত নঘূৰে এতিয়া দামটো কৰি দিওঁ আছে সিয়ে বাদ এটা নতুন ভিডিঅ' আহিছে মোৰ চাম হেৰি আৰু ইফালে ডাঙৰ পুখুৰী এটা আছে দিনে দেখা পাই ৰাতি চাওক আৰু এনেকুৱা একদম ৰাজমহলৰ নিচিনা খিৰিকী আছে ৰাজমহলৰ নিচিনা খিৰিকীৰ পৰা বাহিৰত পুখুৰীৰ ভিউ চাব পাৰে এইটো অলপমান পেনৰামিক ভিউ আছে ইয়াতে চাওক ইয়াৰ পৰা ভিউ ইয়াত বহি বহি চিল কৰিব পাৰে আৰু পাৰ্ট ৰাজমহলৰ নিচিনা ভিউ নহয় এই খিৰিকী নহয় তহঁতৰ বাথৰুমৰ ৰাস্তাটো যে নাই আমাৰ ডিজাইনটো আমাৰ পৰাই চুৰ কৰিছে এইখিনিত পানী দেখো কৰি দি যাব লাগিব এই ৰ ট্ৰাফিক আহিছে আগে এতিয়া উঠিকিনে যাব লাগিব পানী পৰা ক'ৰ পৰা আহিলে এনেকৈ উঠিকিনে যায় বৰষুণ দিছে দেখোন ওপৰৰ পৰা পানী পৰি আছে টুপ টুপকে ইয়াৰ পৰাই গৈছিলোঁ এক পাক ঘূৰি কিনে আহি গ'লোঁ এইখিনিৰ পৰা এনেকৈ বহুত ডাঙৰ একদম ঘূৰি দিখাই আৰু এই ৱালবোৰত কি ধুনীয়া ধুনীয়া লাইট লগাইছে চাওক এইখিনিও এটা ফটো উঠা বঢ়িয়া জেগা চা কি ধুনীয়া লগা হৈছে এইখিনি জেগা ৰাতি ভাল লাগে খুব লাইট চাইট জ্বলি থাকিলে আৰু টাৱাৰটো কিন্তু মানিব লাগিব দেই বহুত ডাঙৰ বনাইছে 180 ফুটৰ নেকি এইটো আৰু এনেকুৱা লাইট চাইটো বদলি থাকে এইটো জুইটো সদায় জ্বলি থাকিব এনেকৈ মানে এইটো এটা ট্ৰিবিউট টাইপ দিছে যে শ্বহীদবোৰ আমাৰ লগত সদায় জীয়াই আছে এই জুইটোৱে প্ৰতীক হয় এইটো সদায় জ্বলি থাকিব আৰু সেই আগত সেনেকৈ ষ্টেডিয়ামো বনোৱা আছে কিবা ষ্টেডিয়ামৰ দৰে পিছলৈকে চাগে ইয়াতে লাইট শ্ব' চাইট শ্ব' হ'ব তো তাত বহাকৈ মানুহবোৰৰ জেগা এতিয়াৰ পৰা বনাই আছে তো পিছলৈকে ইয়াতে লাইট শ্ব' হ'ব পাৰে মানে তো এতিয়া ইফালে যাওঁ ইয়াতে উঠি যাওঁ ওপৰলৈকে চাওঁ ওপৰত কি আছে ওপৰত এখন পাৰ্ক আছে ইয়াতে আহি আপোনালোকে বহিব পাৰে ধুনীয়া পাৰ্ক হয় একদম বেছি ডাঙৰো নহয় বাৰু ঠিকেই আৰু এনেকুৱা ধুনীয়াকৈ বেঞ্চ বনাই দিয়া আছে বহাকৈ আৰু এই পাৰ্কখনৰ পৰা সেই টাৱাৰটো চাওক কি ধুনীয়া লাগে মানে লাইটবোৰ চেঞ্জ হৈ থাকে চাই ভাল লাগে ইয়াতে বহি বহি চাব পাৰে টাৱাৰটো আৰু সেইটো টাৱাৰটোৰ বাৰু নামটো কি হয় গম নাপাওঁ কোনোবাই জানে যদি ক'ব কমেণ্টত অলপ টাইম বহি ল'লোঁ এতিয়া ওলাই দিবা অলপমান গোন্ধ হৈ থাকে মানে জাম্পিং গ্ৰাউণ্ড এটা আছে সিফালেও কিবা এটা বনাই আছে এতিয়া কমপ্লিট হোৱা নাই তো আমি ওলাই দিওঁ আৰু বাহিৰত এনেকুৱা ধুনীয়াকৈ আছে শ্বহীদ প্ৰণামো তোমাক ধুনীয়া গেট দি আছে জাপি দি আৰু এইটো কি আহিছে এই বা এই চাই ভাগৰ লাগিল এতিয়া অলপমান চাহ খাব সোমাইছে দোকান যিয়ে নহওক ফ্ৰিজ কিন্তু একদম ধমাকাদাৰ লৈছে মানুহ চানুহ সোমাই আছে নেকি বাট খুলি কিনে চাই ফ্ৰিজটোত তো চাহ তাহ খাই ল'লোঁ এতিয়া ওলাই দিওঁ আৰু ঘৰলৈ তো আহি পালোঁ ঘৰলৈকে আৰু গৈ কিনে বহুত ভাল লাগিল আৰু বহুত প্ৰাউড ফিল হৈছে যে খৰগেশ্বৰ তালুকদাৰ এজন চাব পাৰে যে এখেতৰ নিচিনা মহান ব্যক্তি এজন আমাৰেই বংশত আছিল প্ৰণাম কৰিলোঁ এখেতক তো মই প্ৰথমে গম পোৱা নাছিলোঁ যে খৰগেশ্বৰ তালুকদাৰ মানে মই গম পোৱা নাছিলোঁ খৰগেশ্বৰ তালুকদাৰ যে আমাৰেই বংশৰ মই মানে আবাক ক'লোঁ আবা মানে মোৰ আইতা হয় মই আইতাক ক'লোঁ যে শ্বহীদ ক্ষেত্ৰত যাই আছোঁ তো আইতাই ক'লে যে আমাৰো এজন বংশৰ খৰগেশ্বৰ নামৰ আইতাই কৈছে মোৰ মামা আছিল তো তেখেতেও শ্বহীদ হৈছিল তেখেতৰো চাগে মূৰ্তিটো থাকিব মই কৈছোঁ থাকিব পাৰে চাম বাৰু মই খৰগেশ্বৰ নামৰ তাৰপিছত মই ৰিচাৰ্চ কৰি আছিলোঁ আৰু শ্বহীদ ক্ষেত্ৰত কিমান কি মানুহ আছে কোন কোন শ্বহীদৰ নাম আছে এনে চাই আছিলোঁ তাতে প্ৰথম নম্বৰটো দেখা পালোঁ যে প্ৰথম শ্বহীদ অসম আন্দোলনত প্ৰথম শ্বহীদ হোৱা মানুহজনৰ নাম হৈছে খৰগেশ্বৰ তালুকদাৰ মই ভাবিলোঁ নামটো চোন শুনা লাগিল ইমান আবাই ক'লে তাৰপিছত আবাক আকৌ সুধিব গ'লোঁ যে নামটো কি কৈছিলা তুমি মামাজনৰ তো আবাই ক'লে যে খৰগেশ্বৰ তালুকদাৰ তো মই গম পালোঁ তেতিয়াই গম পালোঁ তেখেতেই প্ৰথম আছিল আমাৰে বংশৰ তো বহুত ভাল লাগিল প্ৰাউডো ফিল হৈছে তো মোৰ ককাই হ'ব তো সেই বহুত ভাল লাগিল যদি আপোনালোকে গুৱাহাটীতে থাকে তেনেহ'লে এবাৰ যাব আপোনালোকে চাই আহিব বহুত ভাল লাগে তাত গৈ কিনে তো
তো আজিলৈ এইখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব থেংক ইউ এণ্ড বাই বাই